So hello guys, welcome to my channel and a new vlog. So আজি আমি যাই আছো এনে অলপ ফুৰিবলৈ। তো আজি ডিউকখন নিনিও, আজি ডিও লৈ যাম। So অলপ ডিউখনত মানে তেল অলপ কম আছে এন পইচাও নাই। So আজি ডিওখনকে লৈ যাও। তো বলক। তো গাড়ি নে না লো ও So এই বলে গাড়ি নিয়ে ইয়ারফোন ইয়াতে আছে। সো বাই বাই ডিউক। তো আজি অলপ রেস্ট কর, আজি অলপ ডিওকে চলাও। So guys, যাই আছো এতিয়া তেলটো ভৰাই লওঁ ফাৰ্ষ্ট। তেলটো কম আছে, ইমান 50 টকা মানে তেল মাৰি লওঁ। পার হবো না আর মারে পয়সা নাই 50 টাকা 50 তেলটো ভৰাই ল'লো এণ্ড এতিয়া যাওঁ অলপ আমাৰ চেক্টৰৰ ফালে। চ' বহুদিন যোৱা নাই এইফালে, তো এবাৰ ফুৰি আহোঁ কি পৰিস্থিতি হৈছে এইফালে চাই আপোনাৰ। চ' এয়া পালোঁ আমাৰ নুনমাটি। লোৱাৰ পৰা মোৰ তাত তেল নাথাকাই হৈছে, মানে ভিখাৰী টাইপ হৈ গৈছোঁ। দিনখন লোৱাৰ পৰা তেল ভৰাই থাকিব লাগে, ইমান তেল খায় এন বনোৱাৰ পৰা বনাম কৰি আছে, কিন্তু এতিয়ালৈকে বনোৱা হোৱা নাই। 2-3 বছৰ মানে হ'ল, এতিয়াও এনেকুৱা অৱস্থা হৈ আছে। কাম কৰি আছে কিন্তু কাম হোৱাই নাই। আধা বনোৱা হৈছে, আধা বনোৱা হোৱা নাই।